এই ঘোড়াত উঠিছো আমি গৈ আছো লান্ডিং ফৰ কাটিং একদম পুৰা ঘুমি আছে এনেকৈ ঘুমুৱাই নাই ৰাতি চাওক কিমান ডাঙৰ বিল হয় এয়া ওচৰত গৈ আছো আপোনাক ভালকৈ দেখুৱাই আছো বিলটো কিমান ডাঙৰ একবাৰ চাই লওক কমেণ্ট কৰি জনাব হেল্ল' দোস্ত ৱেলকাম বেক মাই ইউটিউব চেনেল আপোনালোকক মোৰ এটা নতুন ভ্লগলৈ স্বাগতম আজি মই কোকৰাঝাৰত মই যাবলৈ ওলাইছোঁ এখন সুন্দৰ ঠাই য'ৰ মানে যোৱা নাই এতিয়া আজিলৈকে আজি প্ৰথমবাৰ যাম তো আপোনালোকক লৈ যাম তাতে চাই থাকিব ভিডিঅ'টো একেলগে কি বস্তু আছে আপোনালোকক চব দেখুৱাম বিহু বুলি ওলালোঁ আৰু এপাক মাৰিবলৈ বিহুটো মানে অলপমান ওলালোঁ আৰু ঘূৰিবলৈ অলপমান ফুৰিবলৈ চাই থাকিব ভিডিঅ'টো একেলগে চাওক কি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা অকল শাল গছ এয়াই হ'ল চৈবাৰী বাগান কি ঠাই ৰে একদম চাৰিওপিনে অকল শাল গছৰে ভৰা ৰাস্তাটো একদম চাৰিওপিনে অকল শাল গছেই আছে একদম মজা এয়া আমি আহি পালোঁ আহি পালোঁ আমি এইখন পাৰ্কত আমি ভিতৰত যাম এতিয়া এই দাদী টিকেট ল'লে টিকেট লাগব নেকি অঁ টিকেট ল'লোঁ এতিয়া ভিতৰলৈ গৈ আছোঁ এয়া আমাৰ গৌৰাং পাৰ্ক টিকেটটো কি ঘণ্টা কথা চাওক কি ধুনীয়া ধুনীয়া ফুল এইখন আমাৰ কি অহাৰ হেৰি সেইটো আমি নদী পাৰ হ'ম এইবাৰ নে কি এই আমাৰ নদীকেইটা নদী পাৰ হৈ গৈ আছোঁ নালা চলো ৰে ঘোড়া চুক 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 এই ঘোড়াত উঠিছো আমি গৈ আছো লান্ডিং ফৰ কাটিং ঘোড়াত চাওক কি দৃশ্য মজা দৃশ্য চাৰিওপিনে একদম চিনাৰীৰে ভৰি পৰা আমি গোটেই পাৰ্কটোকে ৰাউণ্ডকে ঘূৰি আছো এই ল'ৰাজন বোলে আমাৰ কি আম লাইচেন্স বোলে ফাৰ্ষ্ট পুৰস্কাৰ লৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা কিমান কেজি আছিল 40 কেজি আমি এতিয়া গৌৰাংগ পাৰ্কৰ পৰা আহি বেলেগ ফালে গৈ আছোঁ কোকৰাঝাৰত ক'ত যায় ল'ৰাকেইটা গম নাপাওঁ কিন্তু আৰু এটা ঠাইত যাম মানে ধুনীয়া ঠাইত তাতে গৈ আছোঁ এতিয়া আমি পাহাৰৰ মাজে মাজে গৈ আছোঁ আৰু এই পাহাৰৰ মাজে মাজে গৈ আছোঁতে এই হ'ল চক্ৰশিলা অভয়াৰণ্য বৰ্তমানলৈতো একো দেখি পোৱা নাই মানে খালি অকল পৰুৱাকেইটাৰ মাতকেইটা শুনি আছোঁ গুণ গুণ গুণকৈ আমি গৈ আছোঁ আৰু গৈ আছোঁ এতিয়া সিপাৰে এতিয়া কি পাম সিপিনে সিপাৰে আমি নাজানো গৈ পৰা যেতিয়া পাৰ হ'ম তেতিয়াহে গম পাম মানে কেনেকুৱা কি বস্তু আছে বিহু বুলি আমি আজি য'ত ত'ত ঘূৰি আছোঁ আমি আহি পালোঁ এনেকৈ এটা ঠাইত না চাওঁচোন চাৰিওপিনে অকল পাহাৰ এইটো চাইডতো পাহাৰ আছে আৰু এইটো চাইডতো পাহাৰ আছে মানে প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ আৰু এই আমাৰ মক্কেলটা একদম পুৰা ঘুমি আছে এনেকৈ ঘুমুৱাই নাই ৰাতি আমি এতিয়া গৈ আছোঁ ডিপ্লাই বিল ডিপ্লাই বিললৈ যাম আজি বিহুত মানে আমি ঘূৰিয়ে আছোঁ অকল ঘূৰিয়ে য'ত ত'ত আজি
মানে যিমান ঠাই আছে প্ৰায়ভাগ মানে চাইয়ে যাম আৰু এই গৈ আছোঁ এতিয়া ডিপ্লাই বিল। আমি আহি পালোঁ, এয়া চাওক ডিপ্লাই বিল। তো আমি আগত খাই ল'ম, খাই মানে এইবিলাক দোকান হয়, খাই পেলাই আমি মানে ভিতৰলৈ যাম। আগত খাই লওঁ, মানে ভোক লাগিছে তো, খাই পেলাই মানে ভিতৰলৈ যাম। ভিতৰলৈ গৈ আছোঁ। আহি পালোঁ ডিপ্লাই বিলৰ ভিতৰত। এয়া চাই লওক, তো মানে ভিতৰত আছোঁ। এতিয়া আমি সৌপিনে যাম। এইখন উলমা দলং। Over the edge, feel like I'm floating through the air. ইয়াৰ পৰা সেইটো পাৰত যায়, মানে তাত যায়। আমি গৈ আছোঁ বৰ্তমান এইপিনে, মানে এইপিনে চাইডত গৈ আছোঁ এতিয়া। চাওক কেনেকা দৃশ্যটো। আৰু এটা বস্তু আছে, একদম ডাঙৰ বস্তু, চাই লওক। এই এটা পাকাৰ ওপৰত মাছ, চা কেনেকে আছে, পাকাৰ ওপৰত মাছ। আৰু এইটো এটা জিৰণি কথা। বৰ্তমান ডিপ্লাই বিলখন শান্ত, বৰ্তমান ইমান এটা মানে মানুহ নাই। বৰ্তমান ছিজন নহয় ন, যেতিয়া ছিজন হ'ব তেতিয়া মানে বহুত মানুহ হ'ব। আছে, কমকৈ আহে মানে। I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my চাওক কিমান ডাঙৰ বিল হয়। এয়া ওচৰত গৈ আছোঁ, আপোনাক ভালকৈ দেখুৱাই আছোঁ বিলটো কিমান ডাঙৰ হয়। চাওক কিমান ডাঙৰ হয় বিলটো। এয়ে হয় ডিপ্লাই বিল। ইমান পানী নাই বৰ্তমান, শুকাই গৈছে। চাই লওক পুৰা। life holding all of. এতিয়া আৰু সেইপিনে গৈ আছোঁ, সেইপিনে আৰু চাবলৈ ঠাই আছে, এইবোৰ চাবলৈ গৈ আছোঁ। ডিপ্লাই বিলত আহিলোঁ, কিন্তু এটা বস্তু দেখি পালোঁ। এইটো কমেণ্ট কৰি জনাবচোন, বস্তুটো দেখি আছোঁ কি বস্তু হয়। এইয়া চাওক বস্তুটো কি হয়, চাওচোন একবাৰ, চাই লওক, কমেণ্ট কৰি জনাব কি বস্তু হয় এইটো। Think closely, I played it innocent, a feel of discontent. I'm finally facing it all, fearless. I love ডিপ্লাই। চাই লওক। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু আগবঢ়াই লৈ যাওক। বাকী যিমানখিনি আছে গোটেইখিনি কৰি দিব। বাই বাই।